নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা খুব ব্যতিক্ৰমী ভিডিঅ' হ'ব আচলতে এইটো। আহি উপস্থিত হ'লহি ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰত। আৰু আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰ আচলতে আৰম্ভ হৈছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাট্য উৎসৱ। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজৰ উদ্যোগত আচলতে গোটেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে। আৰু ইয়াতে কি হয় কি নহয় সকলোবোৰ মই আপোনালোকক দেখুৱাম। তাতে সকলোক আমি ভিতৰলৈ সোমাই যাওঁ। এইখন হৈছে মেইন গেটখন। খুব আচলতে সুন্দৰকৈ সজাই পৰাই তুলিছে। এই আচলতে এটা খুব ধুনীয়া ছেটআপ বনাইছে যোৰহাট থিয়েটাৰ। আৰু যথেষ্ট আচলতে ভিৰ দেখিবলৈ পোৱা গৈছে, যথেষ্ট মানুহৰ সমাগম হৈছে। আৰু যিসকল আচলতে অসমীয়া চলচ্চিত্ৰ সমাজ থিয়েটাৰ যিসকল শিল্পী আচলতে সেই সকলোবোৰ আহি ইয়াত উপস্থিত হৈছেহি। আৰু এয়া অসমীয়া বোলছবিত অভিনয় কৰা এজন খুব চিনাকি মুখ, এয়া প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া। আৰু মই যিমান পাৰোঁ আচলতে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। সমাজৰ সকলো স্তৰৰ লোককে একতাৰ দোলেৰে বান্ধি ভক্তি আৰু মুক্তিৰ পথ দেখুৱাইছিল। ফলস্বৰূপে সৃষ্টি হৈছিলে সাহিত্য, সংগীত, নৃত্য, স্থাপত্য, ভাস্কৰ্য।
ইতিমধ্যে আমাৰ মাজতে উপস্থিত হৈছে শিক্ষামন্ত্ৰী ডক্টৰ উৎসৱ ডাঙৰীয়া আৰু আমাৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক, লগতে আছে যোৰহাট জিলাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ বিধানসভা সমষ্টিৰ যোৰহাটৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছে আৰু খন্তেক সময়ৰ পাছতে আচলতে নাট আৰম্ভ হ'ব। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে এই নাটখন দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। আচলতে প্ৰায়বোৰ শিল্পীয়ে আহি ইয়াত উপস্থিত হৈছেহি আৰু কিছু সময়ৰ পাছতে অনুষ্ঠান আৰম্ভ হ'ব আৰু যথেষ্ট ভাল লাগিছে। যিহেতু শিল্পী আজিলৈকে মই ওচৰৰ পৰা দেখা নাছিলোঁ, আজি মই ওচৰৰ পৰা দেখিবলৈ মোৰ ইয়াৰ ভাগ্য হ'ল। অনুষ্ঠানৰ আৰম্ভণিতে আচলতে আমি এনেকৈ সকলোৱে থিয় হৈ জাতীয় সংগীতো গাইছিলোঁ। মনত যে এটা কিমান মানে জোচ আহি গৈছিলে, কি ক'ম আৰু। আৰু এইখিনি সময়তে আচলতে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট ব্যক্তিসকলক। মাননীয় শিক্ষা আৰু জনজাতীয় কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত উৎসৱ ডাঙৰীয়াক যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে। অশোক কুমাৰ বৰ্মন উপায়ুক্ত জিলা প্ৰশাসন, যোৰহাট থিয়েটাৰৰ সভাপতি যোগাৰ বৰা ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি জিতুল সোণোৱাল, তেখেতক যোৰহাট থিয়েটাৰৰ সম্পাদক পবিত্ৰ বৰুৱাই সম্ভাষণ জনাইছে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত মোহন লাল মীনা পবিত্ৰ বৰুৱাই সম্বৰ্ধনা জনাব। এতিয়া আজিৰ অনুষ্ঠান যোৰহাট থিয়েটাৰৰ তৰফৰ পৰাও আজিৰ মুখ্য অতিথি মাননীয় শিক্ষা আৰু জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীযুত উৎসৱ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আৰু সম্বৰ্ধনা জনাবলৈ যোগানন্দ বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ। যোৰহাট থিয়েটাৰৰ হৈ আজিৰ মুখ্য অতিথি ডক্টৰ উৎসৱ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মাননীয় শিক্ষা আৰু জনজাতীয় কল্যাণ বিভাগ নামটাঙৰীয়া বৰ্তমান ৭৪ গৰাকী। ডেৰগাঁৱত ঢেকীয়াগত জন্মগ্ৰহণ কৰা নাটদেৱী বহুকেইখন একাংক সীমান্ত নাট ৰচনা কৰিছে আৰু পৰিচালনা কৰিছে। সু অভিনেতা হিচাপে পৰিচিত নাটদেৱী ২৫খনৰো অধিক ভিডিঅ' ছবিৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও
গুৱাহাটী দূৰদৰ্শনৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এতিয়া অসম চৰকাৰৰ মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক নানানভাৱে সম্বোধন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰীযুতা জিনু মাৰ্চেন, যোৰহাটৰ ৰজাবাৰীৰ নিবাসী ৬৭ বৰ্ষীয় শ্ৰীযুতা জিনু মাৰ্চেন এগৰাকী বিশিষ্ট অভিনেত্ৰী। তেখেতে বিখ্যাত অসমীয়া লোকছবি চামেলি মেম চাহাবত মায়া চৰিত্ৰৰ অভিনয়েৰে সাংস্কৃতিক পথাৰখনত খোজ দিয়ে। ইয়াৰ পাছতেই ১৯৭৭ চনত কোহিনুৰ থিয়েটাৰত অভিনেত্ৰী হিচাপে যোগ দিয়া শ্ৰীযুতা মাৰ্চেন ডাঙৰীয়ানীয়ে পৰৱৰ্তী সময়ত অসম ষ্টাৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ আদি বহু ভ্ৰাম্যমান নাট্যদলত মুখ্য চৰিত্ৰ অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। এতিয়া অসম চৰকাৰৰ মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী শ্ৰীযুত ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক মাৰ্চেন ডাঙৰীয়ানী সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখিনি সময়তে আচলতে ৰূপান্তৰ বুলি এখন কিতাপ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য উৎসৱৰ এই কিতাপখন উন্মোচন কৰা হয়। আজিৰ নাটখন আছিল ৰূপালীম, আৰু ৰূপালীমৰ কেইটামান দৃশ্যাংশ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। তুমি বৰ অকল ৰূপালীম, তুমি নিৰ্দয়া। পেপা বলিয়া বাঁহৰ পেপাটো ভাঙিলত মই বোলে অপৰণ হলো। ভাল হ'ল, এতিয়া সেই সময়ত মলৈ মনত পৰি থাকিবহে তেওঁ। এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব? কিয়? কেনেকৈ বাৰু সি মোৰ মাত মাতিছিলে? মোৰ বিয়াৰ মাজত সোমাই থকা ৰূপালীমৰ মাত দিয়ে এই পেপাৰ বিন্ধাই বিন্ধাই ওলাই আহি তোমাৰেই দৰে। এই পেপা দিয়ে মোক তোমাৰ গীতকে গাই শুনাইছিল। ৰূপালী, তুমি কিয় ইমান নিমৰমীয়াল বাৰু? তুমি অকলে এৰি থৈ গ'লে তুমি নহয় এই পেপা দিয়ে কত মিলনি মিলনিৰে মোক ব্যাকুল কৰি থৈছিলে। তুমি মোক নকলা কিয় মায়াব? নকলা কিয়? তুমি বাৰু ভাঙিলা কিয়? মোৰ খং উঠিলে আকৌ। তোমাৰ খং ক'ত উঠে? জানো ক'ত উঠে, ভৰিটো উঠে, মূৰটো উঠে। বুকুত উঠে নে নুঠে? উঠে। কিয়? বুকুত মৰমহে থাকে, গালৈ খং গ'লে মৰমবোৰ কমি যাব নহয়। তেন্তে মোলৈ মৰম লগা মনটো মূৰত থাকে নহয়নে? আৰু সেইটো খঙত পুৰি গ'ল। নাই যোৱা আকৌ, মই ভৰিৰেহে খং কৰি পেপাটোৰ বেলটো উলিয়ালো।
এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত অনুষ্ঠানটো দাঙি ধৰিলোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।